সুখে মানুহৰ অহংকাৰৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ ধৈৰ্যৰ পৰীক্ষা লয়। অতীত যিমানেই ভয়ংকৰ নহওক কিয়, সঠিক জীৱনসংগী পালে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হয়। কাৰোবাৰ বিশ্বাস ভঙা বা কাৰোবাক ঠগোৱাৰ আগতে এটা কথা সদায় মনত ৰাখিবা, গোটেই পৃথিৱীখনৰ বাবে তুমি মাত্ৰ এজন সামান্য মানুহ, কিন্তু কোনোবা এজন মানুহৰ বাবে তুমিয়েই তেওঁৰ গোটেই পৃথিৱীখন। তিনিটা বস্তু জীৱনত এবাৰেই পাবা, পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তুৱে কাকো অপেক্ষা নকৰে, জন্ম, মৃত্যু আৰু সময়। তোমাৰ সুখৰ বাবে যিজনে তোমাৰ পৰা আঁতৰি থাকিবলৈ কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা তেওঁতকৈ বেছি কোনেও তোমাক ভাল পাব নোৱাৰে। কিবা এটা নতুন পোৱাৰ আশাত সেইজনক হেৰুৱাই নেপেলাবা, যিজন তোমাৰ লগত সদায় আছিল। তেওঁ যাব খুজিছিল, মই যাবলৈ দিলোঁ, ইয়াতকৈ বেছি আৰু কিমান ভাল পাব লাগিছিল তেওঁ। কাৰোবাক ভাল পাবলৈ কোনো কাৰণ নালাগে, কিয়নো কাৰোবাক এবাৰ ভাল পাই পেলোৱাৰ পাছত তেওঁৰ সকলোবোৰ বস্তুৱেই ভাল লগা হৈ পৰে। ফটুৱামি কৰিবা, কিন্তু সিমানখিনিহে কৰিবা যিমানখিনি আনে তোমাৰ লগত কৰিলে সহ্য কৰিব পাৰিবা। ভালপোৱা আছে বাবেই অভিমানবোৰ আছে, অভিমানবোৰ আছে বাবেই মৰমবোৰ আছে, আৰু মৰমবোৰ আছে বাবেই আমাৰ সম্পৰ্কটো আছে। যেতিয়া কোনোবাই কাৰোবাৰ বাবে কান্দে সেইটো হ'ল আৱেগ, যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই সেইটো হ'ল প্ৰতাৰণা, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে সেয়া হ'ল প্ৰকৃত ভালপোৱা। পাৰিলে এজন বেকাৰ ল'ৰাৰ জীৱনলৈ আহা, যেতিয়া সফলতা অৰ্জন কৰিব তেতিয়া সফলতাৰ কাৰণ হৈ পৰিবা তুমি। সফল হ'বলৈ উৎসাহ আৰু প্ৰেৰণা দিয়া এজন লাগে, সেইজন নহয় যিজনে সফলতা দেখি ওচৰলৈ আহিব।